এই ডাব ডাব লে ডাব ঠাণ্ডা ঠাণ্ডা কুল কুল ৰচোন এইপিনে আচোন অ'ৰা দাব কিমান হে 20 টকা দিম নেকি অঁ দে কিন্তু ভিতৰৰ নাৰিকলখিনি ভিতৰখিনিও দিম হয় নেকি? নাৰিকল কিনিলে তেতিয়া সকলোখিনি আপোনাৰ মাৰিবি নেকি কিয় ৰনটো ৰস বাগৰিছে নেকি তাকেইতো। অ দাদা খুব গৰম পৰিছে এটা মাৰি লওক হেৰ দে লওক দাদা লওক অ দে অ'ৰা নাৰিকল খাই থাকিলে নহ'ব বুজিছা ট্ৰেইনৰ সময় হ'ল অঁ যাব লাগে ব'লা অ আজি যাত্ৰা ভালেই হ'ল তেতিয়া কিন্তু ভালেই যাব যেন পাইছোঁ ৰ অলপ আৰামকে কৰি লওঁ অ এজনী মিছ কলত আহি চেপা খোৱা ঘৰত থাকিব নোৱাৰি পলাল আকৌ এইটো নতুন কল কিবা মতাই নে মাইকীয়ে নে অফাৰৰে ফোন হেল্ল' যাওঁ বাই অ যোৱা শুনক সেইটো এই যে আমাৰ অমৰ দা মই জানাততো মোৰ ছোৱালী এজনীহে এই দাদাটোনো ওলাল ক'ৰ পৰা অ মা চোৱাহিচোন দেউতাই কেনেকুৱা এখন কৰিছে মাজনী হেৰি নহয় অ মোৰ ৰিজাৰ্ভেশ্যনৰ টিকেটটো কনফাৰ্ম হ'ল নে নাই খবৰ এটা ল'বিচোন দেই তোৰ নম্বৰটো আছে নহয় জান নে নাজানো নাজানো নহয় 98 মই পৰহিলৈ যাম কিন্তু তই মোক ৰিজাল্টটো দিবি আজি হা দেউতা হা ৰিং কৰিছে কথা পতা আহিছোন মাজনী তই পাত নহ'লে মেছেজকে কৰ হেল্ল' কওকচোন হেল্ল' অ ৰেলৱে ষ্টেচন মই মানে এঞ্জেলিনা শইকীয়াই কৈছিলোঁ মোৰ দেউতা মানে হয় ৰেলৱে ষ্টেচন কওকচোন মই মানে দিল্লী যোৱাৰ টিকেট অঁ পাব টিকট ইয়াতে পাব আপুনি কোনে কৈছে অঁ অলপ লাইনতে থাককচোন Hey bro, one coconut please. কোকোনাট য়েছ Hey man, what is called? এইডালে নেজানে পানী আছে So অইল বা অইলতো চাকৰি কৰে হেল্ল' আপুনি অইলতো চাকৰি কৰে নেকি পিছে ক'ত থাকে অঁ মই থাকোঁ ইয়াতে অইল মানে নাৰিকল য'ত মই ত'ত বা দুটা চাকৰি অইল আৰু ৰেলৱে মইতো এনেকুৱাই বিচাৰি আছিলোঁ দেই এই মানে কি ভাবি থাকে হেল্ল' নাৰিকল মানে আপুনি কেৰেলাত থাকে নেকি টকাত মানে আজি ইয়াত কাইলৈ তাত ৰেষ্টে নাই বুজিছা ভ্ৰমণেই ভ্ৰমণ অ' গড কি দিলা এই বেকাৰ অমৰটোৰ লগত টাইম পাছ কৰি আমনিয়ে লাগিছে পাই এনেকুৱা জধলাটো অ' এখেতৰ মাতটো ডেকা ল'ৰা যেনেই লাগিছে হাৰি আকৌ মাত বোল নাই দেখোন হেল্ল' অ' তেন্তে টিকেটৰ কনফাৰ্মটো অঁ টিকট কিয় লাগিছে তুমিও যদি ঘূৰিব বিচৰা অল ইণ্ডিয়া ঘূৰাব পাৰিম পূৰা ফ্ৰী অ' হয় নেকি আপোনাৰ লগত কথা পাতি কিন্তু বিৰাট ভাল লাগিল মোৰো লগ পাম বা কি বস্তু ৰে বিয়া হোৱা নহ'ব চাগে চেষ্টা এটা কৰি চাওঁ ৰ তাইৰ ফেচবুক একাউণ্টটোকে খুলি চাওঁ ঐ ৰাখাল চাওঁ বোলে এ বাদাম কি ৰে গুটু ভাই মিছ কল দিছে নেকি এই বদমাইছ চাহ খাবলৈ মন আছে নে নাই এইটো বৈৰ কেছ বুজিছ খাবো আবার নেটওয়ার্কে বা কি দেখায় এইবাৰ নতুনকৈ লাগিছে ৰ জিঅ' গুটু ভাই জিঅ' বুঝেছি দেচোন দে ফেচবুকটো অন কৰি দে ঐ তই যে গোটেই দিনটো টিভিডালকে চাই থাকক ঘৰুৱা কাম বনত অলপ মাৰক সহায় কৰি দিব নোৱাৰ কাম বনো দুই এটা শিকিব নোৱাৰ অ' মা মই কাম চাম কৰিব নোৱাৰোঁ দেই কিয় ইছ পাই টিভি চিৰিয়েলত বোৰে ইমান আৰামত থাকে কি চাই আছ টিকেট কনফাৰ্ম হ'ল নে নাই নাই একো নাই তোমাৰ টিকেট কনফাৰ্ম মই অলপ বাহিৰলৈ যাওঁ এই নাৰিকল বেপাৰী এটা বিচাৰি যাওঁ পকা নাৰিকল কেইটামান আছে মাৰক কবি আৰু দৰ্জাখন ভালকৈ বাই থবি হা অঁ হ'ব যোৱা দেউতা তুমিতো 100-200 আছা তোমাৰ ছোৱালী আজি লাখপতিক চুলে লাখপতিক চা সিদিনাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে অ' ধুনীয়া ন গাড়ীও ঐ যাওঁ ব'ল ৰ'বা বহাচোন মই এটা কথা বুজা নাই অলপ দিনৰ পৰা তুমি ইমান ব্যস্ত থাকা যে নতুন কোনোবা আহিছে নেকি
মানে সঁচা কথা এটা কওঁনে? তুমিতো সঁচা কথা কোৱা মানে মোৰ ভাগ্য। তাৰমানে মই মিছা কথা কৈ ইমান দিনে? হ'ব হ'ব। শুনা, মই আৰু তোমাৰ লগত ঘূৰি ফুৰিব নোৱাৰোঁ আৰু তোমাৰ লগত এনেদৰে টাইম পাছ কৰিবও নোৱাৰোঁ। আজিৰ পৰা তোমাৰ ৰাস্তাও বেলেগ আৰু মোৰ ৰাস্তাও বেলেগ। সেয়া মই ভাবিছিলোঁ ইমান দিনে মানে আমাৰ প্ৰেম অভিনয়হে হৈ আছিল। ভাবিব পাৰা, তুমি কিয় এনেকৈ কৈছা মই বুজা নাই। কাৰণ তোমাতকৈ ধনী আৰু যোগ্য ল'ৰাজনে মোক প্ৰপ'জ কৰিছে আৰু মই একচেপ্ট কৰিছোঁ। কোনে নৰাধম মৰিবলৈ ঠাই নাপালে? কি? এই মিষ্টাৰ, মাইণ্ড ইয়ৰ লেংগুৱেজ। মোৰ হ'বলগীয়া মিষ্টাৰ অইল আৰু ৰেলৱে দুয়োটাতে চাকৰি কৰে, বুজিলা? তোমাৰ দৰে বাটৰ ভিকহো নহয়। ঐ সোণালী, ব'ল যাওঁ। তোৰ আকৌ কি হ'ল? লেটছ গো। কেৰেলা ৰেলৱে দাদা এইটো মানে প্ৰথম উঠি লওঁ দেই। হেল্ল', হেৰা তুমি নাৰিকল পাৰিব আহিছা নে লেণ্ডলাইনৰ কেবুল ঠিক কৰিবলৈ আহিছা হে? আপুনি তলৰ পৰা আঁতৰি থাককচোন। এৰা যিহে দিনকাল কি হয় ঠিক নাই। মই ভিতৰতে আছো, তুমি হ'লে মাতি দিবা হা। হয় প্ৰভু, গ'ল। হেল্ল', মই এঞ্জেলিনাই কৈছোঁ। কি হৈছেনো? নক'বা বুজিছা, কামৰ বুজা। কোৱাচোন কোৱা, তুমি কেনে আছা? আপুনি এতিয়া ক'ত? মানে মই ওপৰতহে, কামৰ তাগিদা। ওপৰত মানে? মাটিৰ পৰা ওপৰত, বুজিছা? ওপৰত মানে এৰোপ্লেন। আৰে কি ভাবিছা হে? মই গম পাইছোঁ। তাৰমানে আপুনি ফ্লাইটত গৈ আছে ন, মানে এৰোপ্লেনত? ফ্লাইট মানে এৰোপ্লেন? এৰা গৈ আছোঁ, এতিয়া উৰিবলৈহে বাকী আৰু, বুজিছা? আপোনাৰ নামটো কি কৈছিলে বাৰু? এলেক্স গুটু। মাতবোৰ নুশুনা হ'লো যে। টাৱাৰৰ গণ্ডগোল যেন পাইছোঁ। তাতে ওপৰত আহিছোঁ নহয়, টাৱাৰৰ গণ্ডগোল, বুজিছা? টাৱাৰ নাপায়। তেনেহ'লে সোনকালে লগ পাম। টাৱাৰৰ গণ্ডগোল। চালা কাটেই খালে হ'বলা। নাৰিকলখিনিকে পাৰি লওঁ ৰ। ইমান পৰৰ খাই মাৰিব এতিয়া। মাজনী মাজনী তাই ক'ত? তাই মানে এই মাত্ৰ মোবাইল টিপি আছে চাগে ন? মাতা তাইক। মাতিছো ৰ'ব দেই। মাজনী, মাজনী। কি হ'লনো? তোক মই টিকেট ৰিজাৰ্ভেশ্যন কৰিব দিছিলো, কৰিলি? কৰিছিলোঁ তো। তহঁত মায়ে জীয়ে দুইজনে লগ খাই মোৰ মূৰটো খালি। মই ষ্টেচনলৈ ফোন কৰিছিলো, ষ্টেচন মাষ্টৰে বোলে কনফাৰ্ম হোৱা নাই। তই ফোনটো ক'লৈ কৰিছিলি? আপুনি অকল ছোৱালীজনী দুখে দেখি থাকে হ'বলা, তাই পাহৰিলে চাগে সম্ভৱ। ভাল কথা, এই সোপাৰ পৰা শান্তি নাই। মা, মই ফোন কৰিছিলোঁ নহয়। মই জানো নহয়, মই লক্ষ্য কৰিছো তোৰ মনটো এইকেইদিনা অন্যমনস্ক হৈ আছে। তই কাৰোবাৰ প্ৰেমত পৰিছ নেকি? মা, তুমিও যে আৰু। মানে মা, কথাটো শুনাচোন। তোমাৰ নামটো বৰ ধুনীয়া দেই, এঞ্জেলিনা। আপোনাৰ নামটো কিন্তু কম নহয়, এলেক্স গুটু। হয়, মানে আচলতে মোৰ নাম। গুটু ভাই, কাৰ লগে কথা কৈ আছ? ভৌদিৰ লগে নেকি? মই এতিয়া ৰাখোঁ। তুমি এটা কাম কৰিবাচোন, তোমাৰ ফটো একপি মোক দি দিবা। মোৰ FBত চাওক, আপুনিহে ক'ৰবাৰ বডি বিল্ডাৰ এটা লগাই থৈছে। মই দেখাত তেনেকুৱাই, কিন্তু অলপ চাপৰ আৰু। চালা সঁচাই বুলি ভাবিছে চাগে। মানুহে কয়, কিন্তু মই নামানো। ঠিক আছে, মই ৰাখিছোঁ হা। মানুহে কথা পাতি থাকিলে ডিষ্টাৰ্ব দিব নালাগে। তই মোৰ প্ৰফাইল ফটোটো বদলাই দেচোন। আবার কার ফটো দিব বল? চনখনে দি দে, মুখনে দিব লাগে। গাড়ির সামনে তোর ফটোটা দিয়ে দিলে কিরকম হয়? মুখনে থাকিব দে, বডিটো নাথাকে। মা, কি হ'ল ইমান ফূৰ্তিত আছ যে? মা, আজি যে মোৰ ইমান ফূৰ্তি লাগিছে জানা। মই যে তোমাক কৈছিলোঁ সেই কেৰেলাৰ ল'ৰাটো অইলত চাকৰি কৰে, কালি মোক লগ কৰিব আহিব ষ্টেচনত জানা। ক'লৈ আহিব? আমাৰ ঘৰলৈ আহিব। কিয়, বিয়াৰ আগতে জানো দৰাই চাবলৈ নাহে? সঁচাই কৈছনে? হে প্ৰভু, তোৰ আকৌ অমৰ লগত আছে বুলি ভাবিছিলো। নক'বা সেই বাটৰ কথা, সেই বেকাৰটোৰ কথা। তাৰ কথা শুনিলে মোৰ খং উঠি যায়। তথাপি সি কি ভাবিব? মই জনাত তই তাৰ লগতহে গা খেলাই ঘূৰি ফুৰিছিলি।
কি তুমি মোক পাগলী বুলি ভাবিছা? তুমি চাই থাকা অমৰৰ আগতে মই কেনেদৰে বিদেশত থাকোঁ। অ' মা, যোৱা কাইলৈৰ কাৰণে যোগাৰ কৰা। চাবা কিন্তু যাতে আলুহে বেয়া নাপায়। বেয়া পালে কিন্তু মই ৰুমৰ পৰা নোলাওঁ। হয় দে, মই নহ'লে যাওঁ, কাইলৈ কাৰণে যোগাৰ কৰে হা। হ'ব যোৱা। তোমালোকে মোক বুৰ্বক বুলি ভাবা নহয়? চোৱা মই তোমালোকৰ বাবে কেনে যোৱাই বাছি বাছি আনিছোঁ। ইমান গৰম ডাব এটাকে খাই লওঁ ৰ। অ' ৰা ডাব কিমান হে? 20 টকা। লৈ আনচোন। হ'ব দিয়ক। বা বৈদ্য গৰম অ', নোৱাৰি দেই। দাদা সোনকালে লওকচোন। হেল্ল' এঞ্জেলিনা। এঞ্জেলিনা? অঁ আপুনি মানে শুনি আছিলে? অ' তো। শুনিলে যেতিয়া জানিয়ে থওক, এঞ্জেলিনা মোৰ হ'বলগীয়া ভাবীপত্নী। আৰু তাতে আজি তেওঁৰ ষ্টেচনত মোক চাবলৈ অহা কথা। তাতে আৰু এই বেপাৰটো দিয়কচোন, এৰিব নোৱাৰোঁ। অঁ আপুনি বহক দেই, মই যাওঁ। হেই ৰ'বচোন ৰ'ব, ইমান আগুৱালে কেনেকৈ? অঁ ফোনত এই ঘণ্টা ধৰি কথা পাতি থাকিলোঁ আৰু ফিটিং হৈ গ'ল আৰু। কিন্তু ছোৱালীজনী কিবা ধৰণৰ, কওঁ এটা বুজে এটা। বিয়াৰ পিছত চব ঠিক হৈ যাব, কি কয়? অঁ হয় দিয়ক। আপোনাক কেতিয়াবা ছোৱালীয়ে দেখিছেনে? নাই দেখা, আজিয়ে দেখিম। এই ফোনতহে যোগাযোগ, বুজা নাই নে কি কয়? কালি অমৰে তোৰ কথা সুধিছিল নহয়। কি? সেই পাতৰ কথা মোৰ আগত নকবি দেই। এনেই তাৰ লগত মোৰ এতিয়া কোনো সম্পৰ্ক নাই। কিয়, কোনোবা নতুন ওলাইছে নেকি? জানো, সি বহুত হেণ্ডচাম হয়, কেৰেলাৰ। অঁ, গতিকে তাৰ কথা এতিয়া মোক নকবি দেই। এই পাগলীজনী একো বুজাবই নোৱাৰিম। তই থাক, মই যাওঁ। হ'ব দে যা। কাৰোবাক বিচাৰি আহিছা? তোমাক কিয় লাগে? নহয় মানে কেৰেলা চাকৰিয়ালটোৱে নেকি? ঠাট্টা কৰিব জানিলা? অঁ আপোনাৰ চিনাকি নেকি? আপোনাৰো চিনাকি? আচ্ছা দাদা, আপোনাৰ শ্ৰীমতীলৈ ফোন এটা লগাওকচোন। তেওঁতো আজি ষ্টেচনত আপোনাকো লগ কৰাৰ কথা। হয় দিয়ক, ফোনটো লগাইছোঁ ৰ'ব। হেল্ল', তুমিনো ক'ত আছা? মইতো তোমাক বহুত টাইমৰ পৰা বিচাৰি আছোঁ। মইতো ষ্টেচনতে আছোঁ। হা? কি? আপুনি? আপুনি মানে কেৰেলাত থকা? অ' মা, অ' গড, মোক বচোৱা। এখেতৰ আকৌ কি হ'ল? অ' তাৰ মানে ক্ৰছ কানেকশ্যন।